কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলো ভালে আছে আৰু আগন্তুক ভালে থাকিব মই হাউস ওপেন স্মিতা লৈ আহিছোঁ আপোনালোকলৈকে এটা নতুন ভিডিঅ' আৰু বহুত দিন হ'ল ভিডিঅ' দিয়া নাই মানে মাজতে দিওঁ আৰু ল'ৰা চোৱা ঘৰ চম্ভালা এইবিলাকৰ পৰা মানে দিয়াৰ মোৰ মানে সুবিধা ইমানকৈ নহয় তো তাৰ মাজতো আপোনালোকৰ কাৰণে মই লৈ আহোঁ ভিডিঅ' মই যিবিলাক কৰি থাকোঁ কেতিয়াবা ক'ৰবাত গ'লে হয়তো কিবা কৰিলে তেনেকৈ মই দেখাবলৈ বহুত চেষ্টা কৰোঁ আপোনালোকক চ' মোৰ ভিডিঅ'বিলাক চাই হয়তো আপোনালোকে নিশ্চয় ভাল পায় কমেণ্ট কৰিব লাইক কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আমি মানে এতিয়া ওলাইছোঁ এঠাইলৈ যাবলৈ ৰেডি হ'ম আৰু এতিয়া ৰাতিপুৱা মৰ্ণিং হৈছে 8টা বাজিছে তো মনকো উঠাই দিওঁ সি শুই আছে ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ মন্দিৰত যাম যেতিয়া বোলো আপোনালোকক দেখাওঁ কোন মন্দিৰত যায় কি কৰিম আৰু কি কাৰণে গৈ আছোঁ এতিয়া আৰু মই ইয়াতে এতিয়াই ভিডিঅ'টো কৰি দিছোঁ কিয়নো হয়তো আপলোড কৰোঁতে দুদিন দেৰি হ'ব পাৰে অকল এইটো মন্দিৰ বুলিয়ে নহয় মই এটা বেলেগ মন্দিৰলৈও যাম সেইটো একেলগে মই মানে এড কৰি দিম এইটো ভিডিঅ'তে তো মানে দুটা ভিডিঅ' মই লগ কৰি পেলাই বনাইছোঁ আপোনালোকে চাই নিশ্চয় ভাল পাব ভিডিঅ'টো চাই থাকক আপোনাৰ আগলৈকে আমি আহি পালোঁ গণেশ মন্দিৰ খানাপাৰা তো গাড়ীখন লোৱাৰ পৰা মানে অহা হোৱা নাছিলে ভাবি আছিলোঁ আমি গোটেই ফেমিলি লগ হৈ সেৱা কৰিবলৈ আহিম ইয়াতে চ' আজি গাড়ীখন লৈ পেলাই আহিলোঁ মা আহিছে আৰু মোৰ মা আহিছে শাহু মা আহিছে বহুত ভাল লাগে এয়া মনৰ বিৰাট ফূৰ্তি ৰাতিপুৱা আজি ইমান সোনকালে উঠিছে নহয় ইয়াত আহিব বুলি বহুত ভাল পাইছে আৰু ই মনেদি এইখন গাড়ীখন ইয়াতে আমি ৰাখি থৈ দিছোঁ চ' এতিয়া আমি ইয়াত চাকি জ্বলাবলৈ যাম ইয়াত আহি খুব ভাল লাগে কিবা এটা ভাল লাগে আৰু মনটো ইমান ধুনীয়া পৰিৱেশ ইমান ধুনীয়াকৈ মানে ৰাখি থৈ দিছে যেন বিৰাট ভাল লাগে আৰু মনটো কিবা এটা বহুত ভাল লাগে আৰু আজি তাতে বুধবাৰ গণেশৰ পূজা হয় চ' আমি ইয়াতে পূজা কৰিলোঁ চাকি জ্বলালোঁ এয়া মা জ্বলাই আছে এয়া মোৰ মা আৰু মন ৰৈ আছে মনক নহ'লে ই মানে চাকিবোৰ থপিয়াব যায় মই অকণমান বোলো আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ভিডিঅ' মোবাইলটো হাতত তুলি লৈছোঁ ভিডিঅ' এটা কৰিম বুলি চ' আপোনালোককো দেখাই দিওঁ আমি আজি ইয়াত অহাটো এয়া হৈ গ'ল আমাৰ পূজা এতিয়া আমি তাত ভিতৰৰ মন্দিৰলৈ যাম আৰু ইয়াত টিলিঙা বজাব লৈছে মনে ইমান ফূৰ্তি পাইছে চাওকচোন ই ইমান ধুনীয়াকৈ লৈছে এইটো মানে কিবা বেলেগ বস্তু যেন ভাবিছে আৰু এবাৰ আহিছিলে সৰু আছিলে এতিয়া অকণমান ডাঙৰ হ'ল অলপ বুজি পোৱাও হৈছে এতিয়া এয়া ভিতৰৰ পৰিৱেশ ভিতৰততো মোবাইল এলাউ নহয় কিন্তু মই এইখিনিলৈকে উঠাইছোঁ আৰু যেনিবা এইটো আমি এতিয়া হৈ গ'ল আমাৰ পূজা আৰু নাৰিকল খাই আছে এখন শৰাই দিলোঁ ইয়াতে চ' ইয়াত নাৰিকল খাই আছে আমাৰ মনে এতিয়া আমি ঘৰলৈ যাওঁ আৰু আমাৰ পূজা হৈ গ'ল আৰু এইখন গাড়ীত দিবলৈ আমি কাপোৰ এখন লৈ লৈছোঁ সেৱা কৰি পেলাই এয়া কাপোৰখন তাত দি দিছোঁ আৰু মনে আগৰ চিটত বহি গৈছে আৰু দেউতাকৰ লগত সি মানে আগফালে বহে আৰু অকলে বহিব দিব লাগে কিন্তু আইতা বহিছে এয়া মা আৰু মই পিছফালে আমি এতিয়া যাওঁ ঘৰলৈ আজি আকৌ গধূলি আমি ওলাই আহিলোঁ অকণমান মোৰ ভাগিনী আহিছে চ' ভাগিনী আৰু মই মানে অকণমান দীঘলী পুখুৰী নিৰিবিলি ঠাইত আহিবলৈ মন আছিলে চ' তাইক লৈ তাই গাঁৱৰ পৰা আহিছে সেইকাৰণে আহিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ ইমান ভাল লাগে যে দীঘলী পুখুৰীটো দেখিলে মানে কিবা এটা ভাল লাগে আৰু ব'টিং কৰিম বুলি ভাবিছিলোঁ বাট ইমান মানুহ নহয় নোৱাৰি আৰু ভাগিনীজনীকো সুধিলোঁ ব'টিং তাই বুলিয়ে নকৰে ভয় কৰে পানীত চ' সেইকাৰণে বোলো নকৰিলোঁ আৰু ইমান মানুহৰ ভিৰ মানে কি ক'ব সন্ধিয়া সময় সকলো মানুহ ওলাই আহে ইয়াতে আৰু মনক লৈ আহিবলৈ বহুত ইচ্ছা আছে ইয়াত পাৰ্ক এখনো আছে চ' আমি পাৰ্কলৈ যাম এতিয়া চ' এইকাৰণে আহিলোঁ
এয়া পাৰ্কত ইমান ফূৰ্তি পাইছে নহয়, এইখনত উঠিব পাই। দেখিছেনে অকণমানো তাৰ মানে ভয় বোলা বস্তুৱে নাই, মানে ভয় লগাই নাই তাৰ আৰু মানে ইমান বিন্দাজ বহিছে মানে। আৰু তাতকৈ ডাঙৰ ল'ৰাকেইটা বহিছে, সি মানে দেখিছেনে মোৰ হাঁহি উঠিছে। তাতে মই এনেকুৱা হাঁহিছোঁ মানে তাৰ ৰিয়েকশ্যনবিলাক চাই মানে বহুত ভাল লাগিছে মানে। ইমান ধুনীয়াকৈ যে সি বহিব জানিছে, বহিছে। মোৰ মানে কিবা মানে দেখিয়ে তাক আহিব বিচৰা নাছিলে, তথাপিও আৰু মানে উপায় নাই আৰু এইখন তাৰ বেলেগ এখনত উঠিছে। আপুনি চাওক, এই চাওকচোন এনেকৈ কি ধুনীয়াকৈ ধৰি আছে মানে কিবা এটা বেলেগ ইজন আৰু একেবাৰে ৰিলেক্সিং হৈ গৈছে আৰু মানে সদায় ঘৰত সোমাই থাকে, আজি ওলাব পাইছে। তাতে ইমান মানুহ দেখিছে, ইমান ধুনীয়া ধুনীয়া খেলা বস্তুবোৰ দেখিছে। এই দেখিয়ে মানে তাৰ বহুত ফূৰ্তি লাগিছে আৰু ইমান ধুনীয়াকৈ যে বহিব জানিছে, সি উঠিব পাৰিছে, সেইটোৱে মানে বহুত ভাল লাগিছে আৰু তাক মানে এতিয়া মানে মই ভাবিছোঁ পাৰ্কত লৈ যাব লাগিব। আৰু এয়া হৈছে ভাইৰেল কাপলছ হয়, স্পেচিয়েল পটেটো। তো ভাইৰেল ওচৰতে যেতিয়া দীঘলী পুখুৰী গৈছোঁ, আকৌ ইয়াতে যদি স্পেচিয়েল পটেটো নাখাওঁ কেনেকৈ হ'বনো কওকচোন। কিন্তু মানুহৰ ভিৰ দেখা পাই মানে এনেকুৱা লাগিছে যে নাখাওঁ, কিন্তু ইমান কষ্টকৈ গৈছোঁ আৰু তাত যদি এইখন নাখাওঁ, ইমান মানুহৰ মাজতো মানে তথাপিও ৰখিছোঁ বহুত সময়। পিছতো ফাইনেলি মানে আৰু মানে আমি খালোঁ। কিন্তু এয়া ভাইৰেল ইমান মানুহ চাওকচোন আপোনালোকে, এইখন মানে ইমান মানুহ হৈছে মানে আপুনি মানে ওচৰত গৈ যে ভিডিঅ' কৰিব বা কথা পাতিবলৈ এইটোতো সময় নাই, সিহঁতৰো সময় নাই একচুৱেলি, ইমান ডিষ্টাৰ্ব দিয়া নাই আৰু। তথাপিও আজি ট্ৰেণ্ডিঙত চলি আছে কাৰণে আৰু ভাবিলোঁ এটা ভিডিঅ' কৰি ৰাখোঁ আৰু। সেয়া আমি ৱেইট কৰি আছোঁ, ভাগিনী, মই আৰু মন গোটেইকেইটা। আৰু ইমান মানুহ দেখা পাই মানে সঁচাকৈ ভাল লাগিছে যে আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে যে এনেকুৱা ৰাস্তাত এনেকৈ ওলাই আহিছে আৰু ইয়াত এনেকুৱা ষ্ট্ৰীট ফুডবিলাক বনাইছে। মেক্সিমাম আমাৰ অসমীয়া ল'ৰাই দেখিলোঁ মই ইয়াতে, বহুত ভাল লাগিছে দেখি পেলাই। এইটো এটা বহুত হেৰি। এতিয়া আমি যাব ওলাইছোঁ এঠাইলৈ, মানে মন্দিৰলৈ পামহি, ভীমাশংকৰ মন্দিৰত। তো ভাগিনীজনী মানে দেখা নাই, তো আজি আহিছে, তো তাইক ভাবিছোঁ লৈ যাওঁ। মানে মাৰ ঘৰত সোমালোঁ, সেয়া হেলমেট লৈ যাবলৈ স্কুটি লৈ যাম। চ' ভাবিছোঁ আপোনালোককো দেখাই যাম, ভিডিঅ'টো চাই থাকিব। আহি পালোঁ ভীমাশংকৰ মন্দিৰ। এতিয়া ভিতৰত যাম। চবতছে বেষ্ট ঠাই মোৰ কাৰণে, মানে লাইফত মানে মই কেতিয়াও যে এইটো মন্দিৰ মই কিয় দেখি পালোঁ মানে সেইটোহে মানে আৰু ইমান ভাল পাওঁ। মোৰ চবতছে বেষ্ট মন্দিৰৰ ভিতৰত হৈছে ভীমাশংকৰ পামহি মন্দিৰ। মই এতিয়া আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি এতিয়া যাওঁ, গোটেই বস্তু লৈ আহিছোঁ। এইটো গণেশ মন্দিৰ, যিটো আমি মানে ভীমাশংকৰ পামহিত গৈ থাকোঁতে প্ৰথম আমি এইটো মন্দিৰে পাওঁ। আৰু ইয়াতে গণেশ মন্দিৰটোত সেৱা কৰি পেলাই আমি শিৱৰ হেৰিত যাব লাগে, কিয়নো এনেও পূজা সকলোতকৈ আগত গণেশক কৰা হয়। তো গণেশ মন্দিৰটোত আমি সেৱা কৰি ল'লোঁ। এতিয়া আমি মানে ইয়াৰ পৰা ওলাই গৈ ভীমাশংকৰ মন্দিৰলৈ যাম। মই বোলো অকণমান পৰিৱেশটো দেখাই দিওঁ ইয়াৰে। পূজা হৈ গ'ল, এতিয়া আমি গৈ আছোঁ ভিতৰলৈ পামহি।
ৰাস্তাটো যে ইমান ধুনীয়া নহয় কি কওঁ আপোনালোকক আগত মানে আৰু শাওণৰ মাহত এনেকৈ মানে পূজাৰীসকল বহে বাকী দিনত মাহত নবহে তো খালী হৈ থাকে গোটেই ৰাস্তা আকৌ মই যেতিয়া ফাৰ্ষ্ট টাইম এই ঠাইখিনিলৈ আহিছিলোঁ তেতিয়া গোটেইখন মানে খালী খালী আছিলে তেতিয়া মানে শাওণৰ মাহ চলা নাছিলে আৰু শাওণৰ মাহত বিশেষকৈ বহুতেই ভাল লাগে কিয়নো মানুহ বহুত আহে ইয়াতে আৰু এইটোৱে তাতে যিটো পানী আহে ভীমাশংকৰ মন্দিৰৰ ভিতৰলৈ গ'লে দেখিব আপোনালোকে আৰু এইটোৱে এইফালেৰে মানে বৈ গৈ আছে খুব ধুনীয়া লাগে মানে নেচাৰেল ঠাই বুলি যদি কিবা মানে ক'ব পাৰি আৰু এইখিনি মানে মানে ইমান মানে বেছি ভাল লাগে যে বতাহ সঁচাকৈ ক'বলৈ গ'লে যদি কিবা এটা সৌন্দৰ্যতা আছে বুলি আছে আৰু গুৱাহাটী চিটিৰ মাজৰ ভিতৰত একেবাৰে এইখিনি ঠায়ে আছে বুলি মোৰ কাৰণে আৰু এয়া হৈছে ফুল পদুম ফুল কি ক'ম আৰু আপোনালোকক মানে ইয়াৰে মানে সৌন্দৰ্য মই বিৱৰাব মানে আৰু ভাষা নাই মোৰ ইমান ভাল পাওঁ মই মানে চবতছে বেষ্ট ঠাই মোৰ কাৰণে পামহি আৰু যদি মই কেতিয়াবা এনেকুৱা মোৰ কেতিয়াবা যদি মনৰ অশান্তি কিবা এটা হয় নহয় জীৱনত কেতিয়াবা যদি কিবা এটা হয় মই চাগে ইয়াতে আহি থাকিম এনেকুৱা লাগে আৰু মোৰ বহুত মই ইয়াত মানে নিজকে বিলীন কৰি দিব ইচ্ছা যায় এই ঠাইখিনিত মই বহুত ভাল পাওঁ চাগে মই বহুত বাৰে ক'ম এইখিনি কথা যে বহুত ভাল পাওঁ বুলি বৰষুণত ভিজি অৱস্থা একেবাৰে বেয়া হয়নে অৱস্থাই বেয়া হৈ গৈছে চেণ্ডেলবোৰ খুলি থৈ দিওঁ ৰ'বা এইখন মেইন গেটখন মানুহ আজি বহুত আহিছে শাওণৰ মাহ চলি আছে কাৰণে আৰু আজিতো বহুত কমেই ৰবিবাৰ সোমবাৰলৈকে মানুহ মানে বহুত আহে ইয়াতে বিশেষকৈ শাওণৰ মাহত আজি অকণমান কম আছে আমি হেৰি কৰিলোঁ আমি সোমবাৰলৈ যোৱা নাই আৰু ইমান ধুনীয়া পৰিৱেশটো মানে দেখা পাই মানে গৈয়ে বহুত ভাল লাগিছে আৰু যে মই প্ৰত্যেক বছৰতে মই এবাৰ হয় যাওঁৱে আৰু শাওণৰ মাহত ইয়াত ভীমাশংকৰ মন্দিৰত এইবাৰ মনক লৈ অহা নাই যোৱা বছৰ সৰু আছিলে তাৰ 6 মান্থ আছিলে তেতিয়ালৈ আহিছিলোঁ বহুত গৰম পাইছিলে আৰু কষ্টও হৈছিলে তাৰ কাৰণে তাৰ বহুত সৰু আছিলে কিন্তু এটা কথা ক'ব লাগিব যে মানে সি কান্দা নাছিলে সেইদিনা এবাৰ হ'লেও কান্দা নাই ইমান সিও চাগে ভাল পাইছে ঠাইখিনি নিশ্চয় কিন্তু মাকে ভাল পায় যদিতো ল'ৰাই ভাল পাবই তো সি ইমান ভাল পাইছে যে ঠাইখিনি যে সি কান্দা নাই তো আমি এতিয়া তলত গৈ আছোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো বহুত ধুনীয়া আৰু বহুত কি ক'ম আৰু বহুত ধুনীয়া নেচাৰেল পৰিৱেশ সঁচাকৈ ভাল লাগে আৰু যিসকলে মানে এই পামহি ঠাইখিনি নেজানে আজিলৈ দেখা নাই অহা নাই গুৱাহাটীত আহিলেও যিসকলে ইয়াৰ পৰাই গুচি যায় বা এইসকলক কৈছোঁ যে আপোনালোকে পামহি গুগল মেপত চাৰ্চ কৰি পেলাই আহিব পাৰে আৰু এনেকৈ যোৱাত মানে সেৱা কৰিব যোৱাৰ আগত আমি এনেকৈ পানীৰে পাৰ হৈ যাব লাগে পানী মানে ভৰিখন ধুই পেলাই পানীটো মানে পূৰা এনি টাইম মানে আহি থাকে আৰু পানীটো ইয়াত এনেকৈ ভৰিখন ধুই আমি এনেকৈ পাৰ হৈ পেলাই যাব লাগে তো ইয়াত পিছত গোটেই মানুহবিলাক এনেকৈ আহে এইটো মানে মেইন অহা যোৱা ৰাস্তা আৰু এইটো হৈছে ভিতৰত আমি তাত আমি চাকি জ্বলালোঁ এইখিনিতে তাত জ্বলাব নিদিয়ে তো ইয়াতে জ্বলাই দিলোঁ মুনু আৰু মই ভাগিনীজনী আৰু এতিয়া আমি এনেকৈ মানে বাঁহৰ সাঁকো আছে সাঁকো মানে এনেকৈ ছাইডত বেৰ দিয়া আছে তো এইফালে এনেকৈ গৈ পেলাই তাত সেৱা কৰিবলৈ যাম এতিয়া বহুত ধুনীয়া অলপ পিছল হৈ আছে ৰাস্তাটো কিয়নো বৰষুণ আহিছে আৰু এতিয়া আহি পালোঁ আৰু পূজা কৰিম এতিয়া আমাৰ হৈ গ'ল তাত পানী ঢালিলোঁ গাখীৰ দিলোঁ পূজা কৰা হৈ গ'ল এতিয়া মানে ভাবিছোঁ অকণমান ঠাইখিনি আপোনালোককো দেখাওঁ বৰষুণে মানে অৱস্থা বেয়া কৰি দিছে
মুনু আজি শাওনৰ মাহ কাৰণে মানুহৰ বহুত ভিৰ চলি আছে এতিয়া। এতিয়া আমি যাব লৈছোঁ ঘৰলৈ। আপোনালোকে চাই নিশ্চয় ভালে পালে ঠাইখিনি। যোনে এইখিনি ঠাইৰ কথা নাজানে পামহিৰ কথা, এতিয়া বহুত উন্নত কৰিছে, পিছত আগলৈকে বহুত উন্নত কৰিব। আৰু ইয়াত বহুত দান কৰে, ডাঙৰ ডাঙৰ মানুহবোৰে বহুত দান কৰে। আপোনালোকে আহিব এই ঠাইখিনিলৈ, সকলোৰে বহুত ভাল লাগিব। আপোনালোকক আজি ভীমাশংকৰ মন্দিৰৰ পৰিৱেশ দেখালোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব। আৰু যিসকল নতুন ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু আগন্তুক ভিডিঅ' পাই থাকিব এনেকৈ ক'ৰবাত যোৱা। চ' আজিলৈ টিল দেন টাটা, বাই বাই। ভিডিঅ'টো চাই নিশ্চয় ভাল পালে এতিয়া আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ছাইডত বেল আইকনটো বজাই দিব।